হাই ফ্ৰেণ্ডছ, ডিফেন্স নিউজ ইন আছামিছৰ অন্য এটা প্ৰতিবেদনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশ্বত কৰোনাই এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, য'ত নেকি বহুত উন্নত দেশবোৰে ইয়াৰ লগত হাৰ মানি যাব লগা হৈছে। এতিয়ালৈকে ইয়াৰ কোনো প্ৰতিষেধক ওলোৱা নাই। কৰোনাত প্ৰায় 26,000ৰো অধিক মানুহৰ মৃত্যু হৈছে। ইয়াৰ মাজতো আমাৰ কাৰণে এটা সুখবৰ আছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব, কথাখিনি বুজি পাব। এই 25 মাৰ্চত নেদাৰলেণ্ড ইৰাছমাছ মেডিকেল চেণ্টাৰ আৰু ৰটাৰডাম ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে কৰোনাৰ এণ্টিবডি আৱিষ্কাৰ কৰাবলৈ দাবী কৰিছে। এতিয়া এণ্টিবডিনো কেনেকৈ আমাৰ দেহত কাম কৰে চাওক। ধৰা হ'ল আজি আপোনাৰ দেহত বাহিৰৰ পৰা কিবা এটা বিষাক্ত বীজাণু আপোনাৰ দেহত প্ৰৱেশ কৰিলে, আপোনাৰ দেহত থকা এণ্টিবডিয়ে এই বীজাণুটো চিনাক্ত কৰিব আৰু এই বীজাণুটোৰ বিৰুদ্ধে যুঁজ দিব পৰা এটা প্ৰতিৰোধকমূলক দ্ৰব্য নিঃসৰণ কৰিব আৰু এই দ্ৰব্যটোৱে এই বিষাক্ত বীজাণুটোক মাৰি পেলায় আৰু আপুনি সুস্থ হৈ উঠে। এই বিজ্ঞানীসকলে প্ৰায় 180জন মানুহৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিলে, যিবিলাক লোক এই কৰোনাত আক্ৰান্ত হৈ পেলাই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু তেওঁলোকৰ দেহে যিটো প্ৰতিষেধকমূলক দ্ৰব্য নিঃসৰণ কৰিছে সেইবিলাক তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু সেই দ্ৰব্যবিলাক তেজৰ পৰা পৃথক কৰিছে। তেওঁলোকে দাবী কৰা মতে এই এণ্টিবডিটোৱে আমাৰ যিবিলাক কৰোনাত আক্ৰান্ত হৈছে তেওঁলোকক সুস্থ কৰি তোলাব আৰু অন্য লোকবিলাকক যিবিলাকে আক্ৰান্ত হোৱা নাই তেওঁলোককো প্ৰতিষেধক হিচাপে দিব পাৰিব। বৰ্তমান যিবিলাক লোক কৰোনাত আক্ৰান্ত হৈ পেলাই সুস্থ হৈ উঠিছে, বিজ্ঞানীসকলে দাবী কৰা মতে হয়তো দ্বিতীয়বাৰ কৰোনা ভাইৰাছে তেওঁলোকক গ'লে নোৱাৰিব আৰু তেওঁলোক দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।